বিজেপি থাকিলে জুবিন দাক ন্যায় দিয়াবই। জুবিন দা ন্যায় দিয়ক, আমাক অৰুণোদয় 1250 টকা নালাগে। কি ক'ব, আমি আমি জনসাধাৰণে যদি ৰাজপথত নামি গৈ যদি জুবিন দা ন্যায়ৰ বাবে যদি তাত যদি আন্দোলন কৰোঁ যে ন্যায় কিয় দিব পৰা নাই, 1 মাহ হৈ গ'ল প্ৰতিবাদ, তেখেতটো কোনো সহজৰ ব্যক্তি এজন নহয় ন, যে মোৰ পৰিয়ালৰ মোৰ কোনোবা এজন মৰি গৈছে চৰকাৰে ন্যায় দিব পৰা নাই। তেখেতৰ অসমৰ সম্পদ হয়, তেখেত চবেই কৈছে, এইটো অসমৰ প্ৰত্যেকজন মানুহে জানে যে জুবিন দা অসমৰ সম্পদ। ত' অসমৰ সম্পদজনকো ইমান গাফিলতি কিয় কৰিছে, কোনে কৰিছে? আমি কাক ক'ব যাম এতিয়া? না প্ৰশাসনক ক'ব পাৰোঁ, প্ৰশাসনেতো ক'ব যে আমিতো ধৰিয়ে থৈছোঁ সিদ্ধাৰ্থ চিয়া মানুহ। আইনৰ ওচৰত যাব নোৱাৰো, আইনৰ ওচৰত গ'লে ক'ব যে এভিডেন্স নাই। আপুনি উকিল হেৰিয়াৰ ওচৰত গ'লে চৰকাৰৰ ওচৰত যাব লাগে। আমাৰ যোনজন মাননীয় মুখ্যমন্ত্ৰী তেখেতে ডাইৰেক্ট কৈ দিছে যে এইটোতো ন্যায়াধীশে দিয়ে। তেখেতে অলপ দিনৰ আগত প্ৰথম জুবিন দাৰ মৰা নিউজটোৰ পাছতে তেখেতে কৈছিলে যে বিজেপি হাৰি যাব যদি জুবিন দাক ন্যায় দিব নোৱাৰে। বিজেপি থাকিলে জুবিন দাক ন্যায় দিয়াবই, তেখেতে স্পষ্টকৈ কৈ থৈছে এষাৰ কথা। ত' তাৰপাছত এতিয়া কিয় কৈছে যে ন্যায়াধীশেহে ন্যায় দিয়ে? আপোনালোকে নাজানে নেকি? আচলতে আমি মূৰ্খনে, তেওঁলোকে আমাক মূৰ্খ বনাইছে। মেইন কথা সেইটোহে। কিন্তু যিখন চৰকাৰে মানে আমাক ন্যায়টো দিব লাগে, সেইখন চৰকাৰে আকৌ পাব্লিকৰ লগত যে আমাৰ এইটো এনেকুৱা এটা কথা হয়, মানে তোমাক যদি কোনোবাই নাচনীলৈ নচুৱাই ভাল পায় ন, ত' তোমাক নচুৱাই থাকিব আৰু তুমি নাচি থাকিবা। মেইন কথা সেইটোৱে, বাকী বুজাই বুজি গৈছে। আমাক কোনে নচুৱাইছে আৰু আমি কিয় নাচি আছো সেইটো চবেই বুজি পাইছে। উপায় নাই, চবৰে নিজৰ নিজৰ স্বাৰ্থৰ কাৰণে মুখ মনে মনে আছে। অসমখনে তেনেকুৱা হৈ গৈছে এতিয়া। আমি বিচাৰো অতি সোনকালে এতিয়া মানে কি হৈছে, আপোনাৰ বিশ্বাসক কোনোবাই যদি কৈ দিয়ে ন জুবিন দা ন্যায় দিয়ক, আমাক অৰুণোদয় 1250 টকা নালাগে, সেই বুলি কোৱাৰ কাৰণে 4জনী মাইকী মানুহৰ 2জনী মাইকী মানুহৰ মাজত কাজিয়া হৈ গৈছে যে জুবিন দাৰ কাৰণে কিয় নল'ম পইচা। ত' এনেকুৱা এটা মানে পৰিস্থিতিত আছো আমাৰ অসমখন। জুবিন দাতকে 1250 টকা বেছি, সেইকাৰণে বিজেপি চৰকাৰে ইমান চল পাইছে। লাগিবই, কেনেকে দিয়ে নাজানো, এটাই কম, জুবিন দাৰ ন্যায় আমি পাবই লাগিব। জয় জুবিন দা।